হাই ৱেলকাম টু মাই চেনেল অ'কে থাম্বনেইলটো দেখি গম পাইছে চাগে মই কিহৰ ওপৰত ভিডিঅ'টো বনাব ওলাইছোঁ হাইড ব্লুটিক এণ্ড লাষ্ট ইন এভৰি মেছেঞ্জাৰ অ'কে যিকোনো মেছেঞ্জাৰৰ পৰা অহা মেছেজ আপোনালোকে কেনেদৰে চাব পাৰিব যোনজনে চেণ্ড কৰিছে তেওঁ গম নোপোৱাকৈ আপোনালোকে কেনেদৰে চাব পাৰিব মই তাৰ ওপৰতে ভিডিঅ'টো বনাব ওলাইছোঁ অ'কে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অ'কে মই বেছি কথা নকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ কেতিয়াবা এনেকুৱা হয় কাৰোবাৰ মেছেজ ৰিপ্লাই নিদিওঁ যা ইমান বেছি কৰে কিন্তু পিছত আকৌ মেছেজটো চাওঁ দৰে লাগে আৰু চোৱা হয় আৰু এটিটিউডটো পূৰা খতম হৈ যায় এটিটিউড কাৰো যাতে খতম হ'ব নালাগে আৰু তাৰে মই এটা চলিউশ্যন লৈ আহিছোঁ এই এপটো হৈছে হাইড ব্লুটিক অ'কে এইটো আপোনালোকে প্লে ষ্ট'ৰতে পাই যাব প্লে ষ্ট'ৰত লাষ্ট হাইড এণ্ড ব্লুটিক্স এনেদৰে চাৰ্চ কৰিলে আহি যাব এপ্লিকেশ্যনটো মই অ'পেন কৰি দেখাই দিছোঁ কি ফিচাৰ আছে কেনেকৈ আপোনালোকে ইউজ কৰিব পাৰিব মই এইটো দেখাই দিছোঁ অ'কে এনেকৈ তাৰপিছত এনেবল এছেবলিটো অন কৰিব তাৰ ন'টিফিকেশ্যনটো এলাউ কৰি দিব হাইড ন'টিফিকেশ্যনটো এলাউ কৰিব তাৰপিছত আপোনালোকে এইটো এলাউটো আহিছে এইটো এলাউ কৰি দিব অ'কে আপোনালোকে চাব পাৰে মেছেঞ্জাৰ হোৱাটছএপ ভাইবাৰ ইমো বহুত ধৰণৰ মেছেজ ইয়াত সোমাব আপোনালোকে যোনে মেছেজ দিয়ক আপোনালোকে তেওঁ গম নোপোৱাকৈ আপোনালোকে মেছেজবোৰ শ্ব' কৰিব পাৰিব তেওঁ তাত আনচাৰে দেখাই থাকিব অ'কে মোৰ দুখন চিম লগোৱা হৈ আছে মই তাত মানে এখন চিমৰ পৰা আনখন চিমলৈ মেছেজ দি দেখাই দিছোঁ ইয়াত মই হাই এটা চেণ্ড কৰিছোঁ অ'কে এতিয়া মই হাইটো মানে হাইড এপত গৈ পেলাই মই মেছেজটো শ্ব' কৰিম আৰু চাব আপোনালোকে তাতো আনচাৰে দেখাই থাকিব এইটো মোৰ নামটো ঘৰত দেহা বুলি মাতিছোঁ দেহা বুলি আহিছে আৰু হাই বুলি পেলাই তলত দেখিবলৈ পাইছে মেছেজটো আৰু এতিয়া মই হোৱাটছএপত যাম হোৱাটছএপত গৈ পেলাই আপোনালোকক দেখাই দিম আকৌ হোৱাটছএপত আহিলেও দেখিছে আপোনালোকৰ ব্লুটিক অহা নাই মানে এইটো মেছেজটো শ্ব' কৰা দেখুওৱা নাই তেনেদৰে আপোনালোকে ইনষ্টাগ্ৰাম ফেচবুক হোৱাটছএপ যিকোনো এপ্লিকেশ্যনৰ পৰা মেছেজ দিলে আপোনালোকে যদি হাইড এপটোৰ জৰিয়তে শ্ব' কৰে মেছেজটো যদি হাইড এপটোৰ জৰিয়তে শ্ব' কৰে তেন্তে হ'লে দিওঁতাজন যোনজনে দিছে তেওঁৰ তাত আপোনালোকৰ আনচাৰে দেখাই থাকিব আপোনালোকে এপ্লিকেশ্যনটো ইনষ্টল কৰি চাব পাৰে শেষত আকৌ এবাৰ কৈছোঁ যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ